আমি ইয়াৰে বাসিন্দা, আমি ইয়াতে জন্ম লৈছো, 35 বছৰ হৈ গ'ল আমি ইয়াতে থকা। বিহাৰী বঙালী আছিল দেশ স্বাধীন হৈছিলে কৰ পৰা? কাৰ্বিয়ে কৰিছে নেকি? কৈ দিয়া কাৰ্বিটো ভাষা নাই, কাৰ্বি কোন হয়? কাৰ্বি वर्डलेस कार्बी अभी भाषा আছে बिहारी का है, सबसे योगदान बिहारी का है। बिहारी बंगाली কৰিছে, কাৰ্বি কৰিছে নেকি? কাৰ্বি চুৰ হয়। চৰকাৰে যদি আমাক সুৰক্ষা দিব নোৱাৰে তেন্তে ঠিক আছে, কৈ দিয়ক যে আপোনালোকে আমি আপোনালোকক সুৰক্ষা দিব নোৱাৰো। এই 12 বছৰীয়া 15 বছৰীয়া ল'ৰাকেইটা আহি আমাক ঘৰ জ্বলাই গৈছে। কি মেণ্টেলিটি পাইছে তেওঁলোকে? যেনেকা উৎপাত কৰিছে, পুলিচক ফোন কৰিছো, ফোন কৰিছো, মানুহ এইফালে পঠিয়াওক। মানুহ মাৰিছে, মাথা চাথা ফালি দিছে, হাত ফালি দিছে। পুলিচ পলাই পলাই গৈছে ইয়াৰ পৰা, নিজৰ যান বচাবৰ কাৰণে পুলিচ খালি থানাত সোমাইছে। ইমান সাহস কেনেকা পালে তেওঁলোকে আমি জানিব বিচাৰিছো। কি প্ৰশাসনৰ ইমান মানে পাৱাৰ নাই নেকি? যদি কালি নিচিনি ললে হয় এইবিলাক একো নহলে হয়। প্লান কৰা হৈছে যে ইয়াতে ভেকচিন কৰিবৰ কাৰণে, ইয়াত মানুহবিলাকক শাস্তি দিবৰ কাৰণে, শিক্ষা দিবৰ কাৰণে এনেকুৱা তেওঁলোকে কৰা হৈছে। আপুনি লিখিত দিছে, পুলিচৰ গাফিলতিৰ কাৰণে আমি আপোনালোকে লাইন অৰ্ডাৰ মেইনটেইন কৰিব পাৰিছে। তুলিৰাম দিছে, আমি আইনগত ভাৱে চলি আছো। আমাৰ বিলিভ আছে ইচ এণ্ড এভৰি টাইম ভাইলেশ্যন হৈ আছে, আৰু সেই ভাইলেশ্যন বিলাক জানি বুজি বনাই দিয়া হৈ আছে যাতে বিহাৰী বিলাক গোটেইখিনি ইয়াতে সোমাই আহক, নন ট্ৰাইবেল গোটেইবিলাক ইয়াত সোমাই আহক। উই আৰ পিচ, আমি পিচ ডিমাণ্ড কৰো, আমি পিচ বিচাৰো। এইটো কাৰণে আমাক বাৰে বাৰে কিয় টাৰ্গেট কৰা হয়? তাৰ কাৰণে আমাক প্ৰতিশ্ৰুতি লাগে, লিখিত লাগে যে আমাক সুৰক্ষা দিব পাৰিব নহয়। আমাৰ বেপাৰ আমি কৰিব পাৰিম নে নাই, ইয়াৰ আমাক লাগে, দায়িত্ব লাগে, আমাক লিখিত লাগে। নিরাপত্তা দিয়ার দায়িত্ব সরকার আর সরকার ইনকাম করার যে সোর্স আছে এই ইনকাম সোর্সটো তেওঁলোকে নাইকিয়া কৰি পেলালে। এই পৰিয়াল কেনেকৈ চলিব স্যার? উল্টা মই যোৱাকালিৰ কথা আলোচনা কৰিম না অহাকালি কথা? মোক অহাকালি লাগে স্যার। যোৱাকালিটো আলোচনা কৰি পেলাই আমি একো নাপাম। তাৰ ওপৰত খালি আমি পানিছমেণ্ট দিব পাৰিম, তাৰ ওপৰত আমি একশ্যন ল'ব পাৰিম। কিন্তু অহাকালিটো আমাৰ কাৰণে হ'ব লাগিব, যিটোৰ কাৰণে কি কৰিব লাগে। যদি আমাৰ যিবিলাক মানুহবিলাক দোকান হিপা দিছে, আমাৰ হিপা আপুনি দেখিছে কিন্তু এইবিলাক মানুহৰ কেনেকৈ সুৰক্ষা দিব? ওচৰতে এটা বিহাৰী মানুহে বা এটা বেংগলী, এটা আছামিজ, এটা নেপালী মানুহে গৈ পেলাই তাতে অভদ্ৰামী কৰা নাই, কিন্তু আমাৰ লগত যিটো কৰিছে অতি দুখজনক কথা কাম কৰিছে ছাৰ। सीएम सरकार घर निकल चल गया, सीएम का घर चल गया, सीएम घर चला गया है। ए पर तो साइलो सुरक्षा दिसे सीएम प्रोग्राम लंघार घर गति गल এতিয়া সাইলো কে বড় গৈছাৰ ঘটনাটো এতিয়া সাইলো কে আপুনি আমাৰ লগত বলক। এই টকা মানুহ তাতো গুৱাহাটীও বনাইছে, দিল্লীও বনাই দিছে। গুৱাহাটীৰ পৰা ক্লাছ এৰি আহিলো মই ঘৰত যাব নাই, মোৰ পৰা আধাৰ কাৰ্ড মাগিছে, মোৰ পৰা পাস কৰিব গলে ব্ৰিজ পাস কৰিব গলে আধাৰ কাৰ্ড খুজি আছে মোৰ পৰা। এতিয়া চাওক স্যাৰ, এইটো দোকানৰ অৱস্থা চাওক স্যাৰ, আমি জমা পানি থोड़ी ना है सर। थोड़ा बात सुनिए, मैं आया हूँ, मुझे थोड़ा काम करने के लिए सुविधा दीजिए। মানুহ বহুত হিসাব চলে গনে सर ये बात मुझे आधार कार्ड क्यों मांगा मैं? मुझे रख के कोई फायदा नहीं होगा लेकिन सर दुर्गा पूजा के टाइम में सर प्रोग्राम हो रहा था सर, सर और दुर्गा पूजा का बात है निकाल लिया अभी के बाद চাইছে দোকানৰ অৱস্থা স্যাৰ। এইবাৰত ৰাতি যোৱাকালি ৰাতি সন্ধিয়া সময় এজনো পুলিচ নাই এইবাৰত। ইয়াতৰ পুলিচ থকা অৱস্থাত এইবাৰত আহি জ্বলাইছে সিহঁতে।
अच्छा अभी ये सब बात सुन लो, जो है बात सुन लो। सर आए हैं सरकार की तरफ से, अपनी बात तुम लोगों ने बता दिया सर को। अब सर को काम करने का मौका दो। सुन ना भाई, मेरी लिखित दे के जाइए सर। सुन लेना। क्या गारंटी होगा? कार्रवाई करनी है, जो भी दुकान भी उसका क्षतिपूरण दिया जाएगा सरकार। इस बात पे एक्शन लेना पड़ेगा, मेरा काटना मेरा ही गाँव में, इस बात पे एक्शन लेना पड़ेगा। अरे भैया रहो ना यार। इससे भी आई कार्ड मांगता है, नहीं मांगता है। अब भाई आधार कार्ड मांग लिया तो क्या है? हम लोग तो संपत्ति जला दिया। थोड़े ना है, आधार कार्ड चाहिए। पिछले का बात करनी है ना, पिछले का लिस्ट तो कार्रवाई हो गई है, जो कार्रवाई करनी है करेगी। আমার ইয়াত খেৰণী নেপালী বস্তি, আমাৰ বস্তিত সোমাই সিহঁতে কি কৈছে, বিহাৰী মাধৰ চোত, বিহাৰী ভোচৰিৱালা, এইটো কি গালি এইটো? আমি সিহঁতে গৈ কৈছো নেকি কাৰ্বি এটা গালি দিছো? আমি এটাও দিয়া নাই নহয়। আমাৰ বিহাৰীবিলাক কেনেকে গালি দিলে আমাৰ বস্তিত? কাণ্ট্ৰি নিৰাপত্তা আছো আমি, নাই আমি আজিকালি যোৱাকালি যিটো সুৰক্ষা লাগে। বেটা ৰুক না, যোৱাকালি যিটো ঘটনা হৈ গৈছে, এই ঘটনাটো আমি তীব্ৰ গৰিহণা দিছোঁ। কিন্তু ইয়াৰ লগতে আমি চৰকাৰৰ পৰা এইটো ডিমাণ্ড কৰিছোঁ, যিটো গৈছে সেইটোতো হৈ গ'ল, আমি তাক এতিয়া শুধৰাব নোৱাৰোঁ। কিন্তু যিবিলাকৰ ক্ষতিপূৰণ হৈছে 100% কম্পেনচেশ্যন লাগে। আৰু ৰিটেইলত আমাক ছাৰ সুৰক্ষা ছাৰ কিমান দিনত পাম? লিখিত দি যাব আপুনি। দিব লাগিব আমাক। যদি আপোনালোকে লিখিত আমাক দিয়ক যে আপোনালোকে আমাক সুৰক্ষা দিব। যদি আপোনালোকে আমাক সুৰক্ষা দিব নোৱাৰে, কালিৰ পৰা কিন্তু ঘৰে ঘৰে মানুহবিলাক নিজৰ সুৰক্ষাৰ কাৰণে থিয় হৈ থাকিব। কালিলৈকে সময়টো দিয়া হ'ব ছাৰ। কিন্তু চৰকাৰৰ তৰফৰ পৰা আমাক ৰিটেইল লাগে সুৰক্ষা, পুলিচ প্ৰটেকশ্যন পুলিচ। কিন্তু ছাৰ নহয় ছাৰ, মই মানিছোঁ। झूठ बात है। खून का बदला खून चाहिए। जय श्री राम। खून का बदला खून। ये सब बात करने का अहमद भाई ऐसा बात है। काम करना समय दीजिए, मुझे काम करने का मौका दीजिए। अब मुझे उस कार्रवाई होगा, कार्रवाई होगा। अभी तुम लोग चलो अपने साथ में, चलो इधर। चाबी नहीं पाए अपना दुकान देखने के लिए। अब वही तो करवा रहे हैं ना, हटोगे तभी तो होगा। वही करवाएंगे, पूरा फ्री चाहिए। आप लोग यहाँ से निकलो। अभी वैसे निकालिए। अभी भी लूट रहा है सर, अभी भी लूट रहा है वो लोग। सर बात हाँ लूट रहा है, अभी भी लूट रहा है। बात बोलने दो ना। हमारे को खेरने बिहारी নাই, আমাৰ বিহাৰী আছে, এণ্টায়াৰ কাৰ্বি আংলঙত আছে, টিচাৰ্ছ আছে, যিবিলাকে তেওঁলোকৰ ল'ৰা ছোৱালীবিলাকক গৈ পাঠদান দি আছে, শিক্ষাদান দি আছে, তেওঁলোকে তাতে ফাঁচি আছে। এতিয়া তেওঁলোকৰ নিৰাপত্তাৰ ব্যৱস্থাটো